এয়া আজি মোৰ ঘৰত MC ভাই এয়া মোৰ লগত MC ভাই ভাই কি খবৰ আছো আৰু ভালে যায় বহুতে আহিলে বুজি নাপায় বহুতে ভাবিলে গান গাওঁ মানুহে বুজি নাপায় অসমত মানুহ মিলতিৰ এইটো ৰুম অলপ আন্ধাৰ আছে আমি বেলেগ এটা ৰুমত এতিয়া ট্ৰেন্সফাৰ হ'ম আৰু ওয়েলকাম টু বেক মাই বিয়াৰ ক্ৰিয়েশ্যন চেনেলৰ আজি আন এটা ব্লগ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত এইটো ভিডিঅ' মানে একদম বহুত মানে ভাল লগা ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিছোঁ আপোনালোকে চাই খুব ভাল পাব বুলি মই আশা কৰিলোঁ আৰু এইবিলাক যে মই যোগাৰ কৰি আছোঁ এইবিলাক যে যোগাৰ কৰি আছোঁ আৰু এটা বক্স আৰু এইটো বস্তু কিয় যোগাৰ কৰিছোঁ আপোনালোকে নিশ্চয় গম পোৱা নাই আমাৰ ঘৰত কোনে জানে MC ভাই যিজন নেকি ৰেপ সং গায় আমাৰ এই অঞ্চলৰে হয় বহুতে নাজানে বহুতে চিনি নাপায় তেখেতক আজি মই চিনাকি কৰি দিব বিচাৰোঁ আপোনালোকৰ মাজত ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈ আৰু আপোনালোকৰ মাজত ভালকৈ মই দেখাই দিম ৰেপ সং কি আৰু তেখেতে বুজাই দিব আৰু মই প্লেচ ইট ডাউন বর্তমান আমার সবাই তাদের কি করে আপনারা বুঝে দিন আর সেটা আমিও চলি যাও তেলে ধরে ইয়াক মই আগতে চিনিও পাওঁ তো মই প্ৰায় ফ'ল' কৰিছোঁ এই টাইম লৈছে মই আহিছোঁ বহুত ভাল লাগিছে কিমানখিনি মৰম দিয়াৰ কাৰণে কৈছে আৰু যে ইণ্টাৰভিউ এটা ল'ম ঠিক আছে মই এনেকৈ মানি লওঁতে মই আহি গ'লোঁ ভাবা নাছিলোঁ যে ইয়াক মই এনেকৈ লগ পাম আমি গুৱাহাটী GNCতে লগ পাইছিলোঁ গুৱাহাটী তাৰপিছৰ পৰা মই গম পোৱা নাছিলোঁ ইয়াতে ঘৰ ইয়াতে হয় ন এতিয়া চব কথা গম পালোঁ আহিলোঁ যে বুজিলোঁ যে আমি এনেকৈ আছোঁ আৰু ইয়াত কি কৈছে এটা লগ বনাম ঠিক আছে মই যাই আছোঁ আমি এনেকৈ আহিলোঁ আৰু চিনাকিও মোৰ লতিবাৰীত হয় মই লতিবাৰী গলেপাৰত মোৰ ঘৰ হয় চ' মই তাতে থাকোঁ এই অঞ্চলৰ ৰেপ কৰোঁ বহুতে চিনি পায় বহুতে চিনি নাপায় এনেকুৱা টাইপৰ ন আৰু কিছুমানে বুজি নাপায় কিছুমানে চিনি নাপায় কি ক'ম আৰু তেখেতৰ পৰা আজি আমি ৰেপ সং শুনিম ৰেপ সং কথাটো আমি বুজি নাপাওঁ কিহৰ কাৰণে মানে ৰেপ সংটো কিহক লৈ বা কেনে সেই বস্তুটো আমি জানিব বিচাৰোঁ হয়তো বহুত বুজি নাপায় ৰেপ সং কি সেইটো তেখেতৰ পৰা জানিব বিচাৰোঁ তেখেতে যে ৰেপ সং গায় ৰেপ সঙৰ শব্দ কি আমি মুঠেও বুজি নাপাওঁ খালি ৰেপ সং কৰি সেনেকুৱা গতিকে তেখেতৰ পৰা আমি শুনো ৰেপ সংটো কি বস্তু হয়নে আপুনি বুজাই দিব ৰেপ সঙৰ বিষয়ে মানে ৰেপ এটা হ'ল মানে ফুল মিনিং আৰু ৰেলিভেণ্ট পইণ্ট্ৰি মানে ৰেপ এটা হ'ল কবিতা য'ত আমি আগতে যেনে ভূপেন হাজৰিকা কবিতা লিখি লৈ গৈছিল বহুতে কবিতা লিখি লৈ গৈছিল আৰ্টিষ্টে কিন্তু আজিকালি মানে কবিতা এনেকুৱা টাইপ হয় যে আজিকালি কবিতা লিখি কেনে বিট লগাই আমি গাওঁ সেইটোকে কয় আমাৰ ৰেপিং আমি ৰেপ কৰোঁ ন ৰেপ মানে এটা কবিতা হয় চ' আমি সেই কবিতা আমি লিখোঁ নিজে গাওঁ তাৰ কাৰণে বহুত প্ৰেক্টিচ কৰিব লগাও হয় আৰু কোনোবা দিনা এনেকুৱা হয় মোবাইল চোবাইল নাথাকিলে 2 মাহ 3 মাহ প্ৰেক্টিচ কৰা নাই আগত যোনবিলাক পায় এইবিলাক পাহৰি যোৱাও যায় ন এতিয়া কি এনেকুৱা হৈছে মোৰ এনেকুৱা হৈছে 6 মাহ এতিয়া মই ৰেপ কৰা নাছিলোঁ মই গান দিব পৰা নাই তাৰপিছত মই পাহৰি গৈছোঁ তাৰপিছত আৰু নতুনকৈ শিকি আৰু এইখিনি পাইছোঁ চব মানে হৈছে এটা কবিতা এটা গান বনাওঁতে মানে কি এটা গান বনাওঁতে মোৰ ইমান এটা টাইম নালাগে আৰু যিখিনি কৰোঁ মই নিজে লিখোঁ বা নিজে কৰোঁ মই য'তে যাওঁ ন মোবাইলত অলপ 2 লাইন 3 লাইন এনেকৈ লিখি থৈ যাওঁ কাৰণ লিখি থকাটো আমাৰ এইটো প্ৰতিভা কাৰণ আমি লিখি থওঁ বহুত মানে বনাওঁ চ' কিছুমান আমি ফ্ৰীষ্টাইলো দিওঁ ফ্ৰীষ্টাইল দিয়া সময়ত আমি ফ্ৰীষ্টাইল দিওঁ যেতিয়া লেখা টাইমত লিখোঁ মুখস্থ কৰোঁ তো এটা গান এটা ৰেকৰ্ড কৰা বা বনোৱা ইমান ইজি নহয় তো আমাৰ কাৰণে এইটো ইজি হৈ গৈছে আৰু বহুতে নোৱাৰিব কিন্তু আমাৰ কাৰণে ইজি মই আধা ঘণ্টাৰ এটা চং মই লিখি দিব পাৰোঁ হয়তো মুখস্থ নাথাকিব পাৰোঁ কিন্তু লেখাটো লিখিব পাৰোঁ সেইটো মই জানো আৰু ইমানখিনি ধৰ মই মোৰ নিজৰ জীৱনৰ বিষয়ে মই গান লিখোঁ মোৰ জীৱনত কি হ'ল কি হোৱা নাই ক'ত কেনেকৈ গ'লোঁ ক'ত কি হয় মানে এনেকৈ আৰু গানটো লিখোঁ আৰু ন মোৰ ষ্টৰি মোৰ কি হ'ল আজি ক'ৰবাত গ'লোঁ কিবা এটা হ'ল ষ্টৰি সেইটোৰ বিষয়ে আহি ঘৰত আহি লিখি থৈ দিলোঁ আৰু ক'ৰবাত গ'লোঁ তাতে কিবা এটা হ'ল তাৰে বিষয়ে আহি লিখি থৈ দিলোঁ আজি ইয়াত আহিলোঁ ঘৰত যাম ইয়াৰ বিষয়ে অলপ লিখিম
এনেকুৱা টাইপৰ মানে যিকোনো বিষয়ৰ ওপৰত মানে তেখেতে ফটককে মানে ইমিডিয়েটলি গান এটা বনাই দিব পাৰে। তেওঁ টেষ্টিং কৰি তেখেতে পাৰে না নোৱাৰে চাব নিশ্চয় পাৰিব, বিশ্বাস আছে। আৰু বয়স কিমান মান আছে? মোৰ বেছি নহয় 17 মান হৈছে। 17 বছৰ ভাবিলে কি আচৰিত লাগে ন? 17 বছৰ কি ধুনীয়া চেহেৰা। আৰু এনেকুৱা বয়সৰ মানুহ মদ বিড়ি চিগাৰেট খাই টকা পইচা খৰচা কৰি আছে, আৰু তেখেতৰ মনত যে সেই ভাৱটো নাই, আৰু এনেকুৱা এটা থিংকিং বাছি লৈছে এটা ৰেপ চং বুলি, যিটোত মানে বহুতখিনি কষ্ট পাই কিনে তেওঁ কি কৰিছে, বহুতখিনি কষ্টৰ মাজেৰে তেখেতে এটা আমাক আনন্দ কৰিব বিচাৰিছে, হয় নে নহয়? গতিকে নিশ্চয় কিমান ভাল কথা এইটো আমাৰ কাৰণে। গতিকে তেখেতক আমি চাপৰ্ট কৰাটো ভাল লাগে, চাপৰ্ট কৰাটো আমাৰ নিশ্চয় প্ৰয়োজন, নহয়নে? গতিকে তেখেতক আমি চাপৰ্ট কৰিব লাগে যাতে অতি সোনকালে আমাৰ অসমত ফেমাছ হৈ যাব পাৰে। সেইটোৱে মই ক'ব বিচাৰোঁ। আৰু তেখেতৰ পৰা অলপ পিছত আমি এনে কেইটামান গান লিখিলে আপুনি? বেছি নহয়, এতিয়া বৰ্তমান 8টা মান আপলোড হৈছে আৰু 8টা মান তেখেতৰ পৰা ৰেপ চং শুনিম, আৰু তেখেতে ৰেপ চংটো গাব। তেখেতে মোবাইলত মিউজিক বজায়, তেখেতে নিজা সুৰ ল'ব, নিজা কণ্ঠ ল'ব, গানটো গাই দিয়ে। এই বস্তুটো যে আহে কিহৰ কাৰণে এনেকা কাজ কৰে, এই বস্তুটো এনেকা এই বস্তুটো মই জানিব বিচাৰোঁ কিহৰ কাৰণে মানে এই বস্তুটো আহে মই জানিব বিচাৰোঁ। এনেকা বহুত মানে জীৱনৰ চমত মানে দেখো, আৰু এইটো কষ্ট বহুত আহে, আৰু এইটো এনে মই জানিব বিচাৰোঁ যে কিমানখিনি জানে মই, বা কিমানখিনি মানে হেৰি হয় সেইটো বুজিব বিচাৰোঁ। মানে মই বুজি নাপাওঁ সেই বস্তুটো, আপোনালোকে বুজি পাই নাপায় মই সেইটো নাজানো, মই তোমাৰ পৰা জানিব বিচাৰোঁ। মানে এই বস্তুটো যেতিয়া গাওয়া হয় ন, তেতিয়া মানে যেতিয়া গাই থাকি চংটো হিটলাৰ হৈ থাকি যায় তেতিয়া আটকা এনেকৈ আহি যায়, চলে এইটো ৰফতাৰ হয় ন, তো বেলেগ এটা ৰেপাৰত নাম দিব লাগিলে এনেকৈ এইটো আহি যায়, মানে যিহেতু নিজৰ টেলেণ্টৰ ওপৰত ভৰসা, যিমান তই স্পীডত গাবি সিমানে তোৰ এইটো বহুত স্পীডত আহিব, আৰু বহুত স্পীডত আহিব, কাৰণ টেলেণ্টৰ লগত কথা হ'ল এইটো।
যিমান টেলেণ্ট আছে যিমান তই লিখিবি যিমান তই কৰিবি তেতিয়া এই বস্তুটো কোনো ৰেপাৰো নাই যে এনেকৈ নেদেখায় চবে এনেকৈ দেখায় কাৰণ দেখা কাৰণ এইটোৱে লিৰিক্সৰ ওপৰত সুন্দৰকৈ বুজাই দিলে ভাল লাগে আৰু মই সেইটো বুজি পোৱা নাছিলোঁ আৰু সেইটো জোচটো বাঢ়ে নহয় জানো জোচ এনাৰ্জি লাষ্টত মই এটা তেখেতৰ টেলেণ্ট চাব বিচাৰোঁ আৰু কোনো ৰাইজৰ টেলেণ্টটো চাই যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিলে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব কেনেকৈ এইটো বিষয়তে মই গানটো গাম চলো মই গীটাৰৰ ভিতৰত গাম অ'কে আৰু বিটটো অলপ ভলিউমটো দি দিওঁ হেল্ল' 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 ঠিক আছে মই বিট ষ্টাৰ্টিং আপোনালোকে শুনিলে তেখেতৰ ৰেপচনবিলাক খুব ভাল লাগিল আপোনালোকৰ মোৰতো খুব ভাল লাগিছে আপোনালোকৰ কেনে লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টোত আৰু মই এইটোৰ কাৰণে ভিডিঅ'টো বনাইছোঁ যে তেখেতে ইমান কম বয়সত সেইখিনি আগবাঢ়িছে বহুখিনি আগবাঢ়িছে বহুখিনি টেলেণ্ট তেওঁৰ মনত আছে কম বয়সীয়া ল'ৰা হ'লে 17 বছৰ বয়সতে ইমানখিনি টেলেণ্ট লৈ মানে গাঁও অঞ্চলত আছে যিসকলৰ এই ল'ৰাজনৰ প্ৰতি মৰম দয়া আপোনালোকে বুজি পাই কিনে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁ আমাৰ সমাজত যাতে কিবা এটা সুবিধা পায় যাতে ভাল ৰেপচন গাই কিনে যাতে আমাৰ সমাজত যাতে পপুলাৰ হ'ব পাৰে চলি যায় বাছ গাড়ী যেনে দৰে
আমিও চলি যাম তেনেদৰে গাড়ীখন যেনেকৈ চলি যায় আপোনালোকে যদি ছাপোৰ্ট কৰে ইউটিউবত আপোনালোকে ভিডিঅ'বিলাক চাই যদি কমেণ্ট চমেণ্ট কৰে তেতিয়া আমিও চলি যাব পাৰিম আপোনালোকৰ মাজত ভাল ভাল ভিডিঅ' আনিব পাৰিম নহয়নে হয়নে নহয় হয় হয় এতিয়া মোৰ লগত আছে কেমেৰামেন অনুপ ৰাভা তেওঁ আমাক বহুখিনি নতুন নতুন কি চং আহি আছে বৰ্তমান বৰ্তমান আহি আছে আহিব বাৰু মই কম এতিয়া নকওঁ থেংক ইউ মই এতিয়া বেলেগ জেগালৈ ফুৰিবলৈ যাওঁ আৰু লগত আছে এখেত আৰু এতিয়া বাই বাই দাদা বাই বাই দাদা